গুড মৰ্নিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। জনী নামনি ষ্টাৰ্ছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ তেনেকৈ বনাবলগীয়া কণ্টেণ্ট একো নাই, তথাপিতো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া মই পাকঘৰলৈ আহিলোঁ। পাকঘৰলৈ আজি ভাবিলোঁ কি ল'ৰাটোক নিউট্ৰেলা বনাই দিম বুলি। নিউট্ৰেলা এতিয়া বইল কৰি ল'ম অকণমান। বেছি নাছিলে, অকণমান আছিলে, তাৰ কাৰণে হৈ যাব। আপোনালোকে বাৰু বইল কৰি লয়নে এনেকৈ গৰম পানীত তিয়াই থয়? অকণমান বইল কৰি ল'লে ভাল হয়। মই কিন্তু বইল কৰি লওঁ নিউট্ৰেলাটো যেতিয়া বনাওঁ। গৰম পানী অকণমান দিছোঁ, গৰম পানী দিয়াৰ পিছতে বইল কৰি দিম, তেতিয়া বহুত ধুনীয়াকৈ ছফ্ট হৈ যায়। গেছত বহাই দিলোঁ নিউট্ৰেলা। এইখিনি এতিয়া বইল হ'বলৈ দিম ধুনীয়াকৈ। তাত অকণমান খালি মই এতিয়া নিমখ অকণমান দি দিম। অকণমান নিমখ দি দিলে মানে নিউট্ৰেলাটোৰ ভিতৰতে সোমাই যায়, খাবলৈ ভাল লাগে তেতিয়া নিউট্ৰেলাটো বনালে। ইফালে এটা কেৰাহীত মই ফুলকবি আলু ভাজিছোঁ। এইফালে এতিয়া নিউট্ৰেলাৰ কাৰণে পিঁয়াজ, নহৰু, আদা লৈ লৈছোঁ। পিঁয়াজৰ বাকলিখিনি গুচাই ল'ম। পিঁয়াজ, নহৰু, আদাৰ। পিঁয়াজ মই 4টা দিছোঁ আৰু নহৰু 4 ফুটামান দিছোঁ। নিউট্ৰেলাখিনি বইল হৈ গ'ল। এতিয়া অকণমান ঠাণ্ডা হওক নিউট্ৰেলাখিনি। বাকী মছলাখিনি এতিয়া যোগাৰ কৰি লওঁ ধুনীয়াকৈ। এইফালে আকৌ মই কাটি থাকোঁতে পাপা ওলালেহি। মোৰ পাপা আৰু দেউতা বহি আছে, কথা পাতি আছে। এইফালে পিঁয়াজ, নহৰু আৰু আলু কাটি লৈছোঁ। আলুখিনি 4 টুকুৰা কৰিম। সৰু সৰু কৰিলে সোনকালে সিজিব, সেইকাৰণে 4 টুকুৰা কৰি ল'ম আলুখিনি। বইল কৰিও দিব পাৰি, কিন্তু মই বইল কৰি নিদিওঁ। বইল কৰি দিলে ভাল নালাগে খাবলৈ, সেইকাৰণে বইল নকৰাকৈ দিওঁ। খালি অকণমান ভাজি লওঁ আলুটো। আমাৰ আকৌ ল'ৰাটোৱে নিউট্ৰেলাটো আকৌ হাড় নাইকিয়া মাংস বুলি কয়। সি মানে নিউট্ৰেলাটো মাংস বুলিয়ে ভাবে। এইফালে সৰু চাই বিলাহী এটা ওলাই লৈছোঁ। বিলাহী নিদিলেও হয়, বিলাহী নিদিয়াকৈও খাই ভাল লাগে, কিন্তু বিলাহীটো দিলে মানে আৰু বেলেগ এটা টেষ্ট ওলায়, সেইকাৰণে মই বিলাহী এটা দি দিওঁ। এইফালে মই এতিয়া কেৰাহী এটা পাতিলোঁ। এইফালে ভাজি হ'বই আৰু ফুলকবি ভাজি অকণমান হ'বলৈ আছে, বেছি নাই। এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছতে অকণমান ৰিফাইন তেল দিম। এইফালে আকৌ মায়ে পাঁচফোৰণ আনিছিলে, এইবাৰ খোলা পাঁচফোৰণ আনিলে। আনি পেলাই এনেই পেকেটৰে খাওঁ, এইবাৰ বোলো খোলাকৈ আনিবচোন। খোলাবিলাক আনিলে অকণমান বালি থাকে, মায়ে তিয়াই থৈ দিছে। এতিয়া তেলত নহৰু, আদা আৰু পিঁয়াজ দি দিছোঁ। অকণমান ভাজিম ৰঙচুৱা হোৱালৈকে। অকণমান ৰঙা হোৱাৰ পিছতে মই মিক্সিত এতিয়া পিচি দিব পাৰিম।
বেছি ভাজিব নালাগে, অলপ ভাজি ল'ব লাগে যাতে অকণমান কেঁচা ভাৱটো নাইকিয়া হয়। এইখিনি হৈয়ে গ'ল ভজা। এতিয়া মই আলুকেইডোখৰো ভাজি ল'ম অকণমান ৰঙা হোৱাকৈ আলুকেইডোখৰো ভাজি থাকিম। এইফালে আলুখিনিও ভজা হৈ গ'ল। এতিয়া মই পিঁয়াজ আৰু নহৰুখিনি পেষ্ট বনাই ল'ম। পেষ্ট একদম গুড়ি নহ'লেও হ'ব, এনেই অকণমান ৰাফলি পেষ্ট এটা বনাই ল'ম। এইফালে হৈ গ'ল পেষ্ট বনোৱা মোৰ। এতিয়া তেলত অকণমান লং, অকণমান ইলাইচি আৰু এডোখৰ বেছি নহয়, ইলাইচি লং আৰু ডালচেনি অকণমান দিলোঁ। তাৰপিছতে এয়া পিচি লোৱা পিঁয়াজখিনি দি দিম। অকণমান পানী দি পিনে এইটো আৰু তাত লাগি থকা মছলাখিনিও দি দিম কেৰাহীত। মই আকৌ কথা এটা পাহৰি থাকিলোঁ, সেইকাৰণে আকৌ কেৰাহীৰ পৰা পিঁয়াজখিনি নমাই কি পাহৰিলোঁ জানেনে? মই নিউট্ৰেলাখিনি অকণমান ভাজি ল'বলৈ পাহৰি থাকিলোঁ, পটককৈ মনতেই নপৰিলে। মই আকৌ ৰিফাইন তেলহে ব্যৱহাৰ কৰোঁ নিউট্ৰেলা বনালে। বাকী এনেই চব্জি বনালে মানে মিঠাতেলটোৱে ইউজ কৰোঁ, কিন্তু নিউট্ৰেলাটোত মানে মিঠাতেলটো দি খাবলৈ ভাল নালাগে, সেইকাৰণে ৰিফাইন তেলত মই নিউট্ৰেলাটো বনাওঁ। অকণমান ৰিফাইন তেল দি পিনে নিউট্ৰেলাখিনি ভাজি ল'ম। যাতে নিউট্ৰেলা গোন্ধটো নাইকিয়া হৈ যায়। এয়া হৈয়ে গ'ল ভজা। অকণমান ৰিফাইন তেল দিম, বেছি নহয়, অকণমান ৰিফাইন তেল দিব লাগে, কাৰণ নিউট্ৰেলাত আছেই সোমাই তেল, সেইকাৰণে অকণমান দি ল'ম। দিয়াৰ পিছতে এয়া বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি পিচিও দিব পাৰি, মই পিচি নাই দিয়া, এনেকৈ কাটিয়ে দিছোঁ। তাৰপিছতে পিঁয়াজৰ পেষ্টখিনি দি দিলোঁ। এইখিনি এতিয়া অলপ দেৰি ভাজি থাকিম। ভাজি লোৱাৰ পিছতে তাত যি মছলা লাগে সেইখিনি দি দিম। অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, অকণমান মিট মছলা, অকণমান কচুৰি মেথি, অকণমান কাশ্মীৰী ৰেড চিলি আৰু অকণমান গৰম মছলা। সেইখিনি মছলাই দি দিম যিখিনি আমি ব্যৱহাৰ কৰোঁ। অকণমান কচুৰি মেথি দি দিছোঁ। ইফালে সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি দিছোঁ। এইখিনি মছলাখিনি অলপমান ভাজি থাকিম।
চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। এইখিনি মছলাখিনি ভাজি হৈ যোৱাৰ পিছতে নিউট্ৰেলাখিনি দি দিলোঁ। নিউট্ৰেলা আৰু আলু একেলগে দি দিলোঁ। এইখিনি অলপ দেৰি ভাজি থাকিম। ভাজি থকাৰ পিছতে এতিয়া ইয়াত গৰম পানী দি দিম। অকণমান সৰহকৈ দিম কাৰণ উতলিব লাগিব। আলুটো অকণমান কেঁচা হৈ আছে যিহেতু আলুটো বইল কৰি লোৱা নাই, সেইকাৰণে অকণমান উতলিবলৈ দিম কাৰণে অকণমান পানীটো সৰহকৈ দিছোঁ যাতে আলুটো সিজি যায়। এইখিনি অকণমান লৰাই আৰু ঢাকি দিম। ঢাকি 10-15 মিনিটত হৈ যায় আৰু ধুনীয়াকৈ। এইখিনি ঢাকি উতলি থাকিবলৈ দিম আৰু উতলি থকাৰ পিছত এয়া দেখিছেনে হ'লেই আৰু। এয়া চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও বৰ সোৱাদ হয়। এনেকৈ বনাই খাবচোন আপোনালোকেও। আপোনালোকৰ বনোৱাবিলাকো মোলৈ পঠিয়াব কমেণ্টত কেনেকৈ বনায়। এইফালে এয়া ল'ৰাক দিলোঁৱেই খাবলৈ নিউট্ৰেলা আলু আৰু এয়া ভাত। এইফালে এয়া দেউতায়ো খাই আছে। এইফালে ভাত পানী খাই উঠি মই ভাবিলোঁ আজি বৃহস্পতিবাৰ যিহেতু বজাৰ বহিছে, বজাৰখন অকণমান চাই আহোঁগৈ বুলি অকণমান ওলাই আহিলোঁ ৰাস্তাৰ ফালে। এয়া বহিছে বজাৰ। আমি এইকণ সময়ত বজাৰ নকৰোঁ, আমাৰ সদায় গধূলি সময়তে কৰা হয় বজাৰ। এইকণ সময়ত অকণমান দামটো বাঢ়ি থাকে, সেইকাৰণে গধূলি সময়লৈ কৰোঁ। গধূলি সময়ত অকণমান কমে দামটো, সেইকাৰণে আমি গধূলি আহোঁ প্ৰায়ভাগ বজাৰৰ ফালে। আমাৰ ঘৰৰ মুখৰ আগতে বহে, চিন্তা নাই যেনিবা কিবা পটককৈ নাইকিয়া হ'লে আৰু লৈ নিবহি পাৰি ঘপককৈ। আমাৰ এইজন মানুহৰ পৰাই বেছি নিয়া হয়, সিফালে নাযাওঁগৈ আৰু কাৰণ শাক পাচলি যিহেতু চব একেই। এইফালে এয়া মায়ে সন্ধিয়া লগা ওলাই আহিলোঁ বজাৰ কৰি পেলাই। শাক পাচলি চব একেইবিলাকেই, চবতে বেলেগনো কি ওলাব। তথাপিতো আমাৰ ইয়াত বজাৰবিলাকনো কেনেকৈ বহে তাকে দেখুৱাইছোঁ। চবেই পায় ইয়াত। এইটো চাইডে শাক পাচলি থাকে, অকণমান আগলৈ গ'লে মানে কাপোৰ, তাৰপিছত বাচন বৰ্তন, মণিহাৰী যি লাগে চব পাব। আনকি আপোনাৰ বিচনাপত্ৰও পাব, আলনা, বিচনাপত্ৰ, কম্বল, লেপ, তুলি, গাৰু, যিমান যি আছে ঘৰৰ লাগতিয়াল বস্তু যিখিনি আছে চবেই পায় এখন বজাৰত। এইফালে মায়ে মই অকণমান আগলৈ আহিছোঁ। অকণমান আগলৈ ৰঙালাও দি আছে। ৰঙালাও 30 টকা 40 টকা তেনেকৈ বিকি আছে। মই বোলো চাওঁগৈ ব'লকচোন। কেঁচা ৰঙালাও, পকা ৰঙালাও নহয়, কেঁচা ৰঙালাও 30 টকা 40 টকাত দি আছে। এইফালে আকৌ এয়া বিলাহী দৰাইছিলে 20 টকা কেজি। শাক পাচলিবিলাক ভাল ওলায় ইয়াত, ফ্ৰেছ ওলায়। এইফালে এয়া মায়ে মই বজাৰ কৰি বেছি সময় নৰলোঁ আৰু 10 মিনিটমান লাগিলে বজাৰ দৰাই মেলি, আৰু ৰঙালাও 2টা আনিলোঁ। এইফালে বিনছ আনিলোঁ মায়ে মই, আৰু বাকী আছিলেই ফুলকবি বন্ধাকবি এইবিলাক আছিলেই, সেইকাৰণে নালাগে বুলি ক'লোঁ, বেয়া হৈ যাব যিহেতু। এয়া ৰঙালাও চঙলাও দৰাই আৰু মায়ে মই ৰঙালাও লৈ পিনে ঘৰ পালোঁহি। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।